हेलो फ्रेंड की खबर आपनालोकर আজি खबर सकलोरे ভাল হ'ব লাগে कारण এই আমাৰ অসমৰ গৌৰৱ আমাৰ এই গামোচাখনে আজি ভাৰত চৰকাৰৰ পৰা জিআই টেগ লাভ কৰিলে আৰু এই জিআই টেগটো মানে কেনেকুৱা হয় আমাৰ এই গামোচাখন অসমৰ বুলি আমি সকলোৱে জানো কিন্তু এই অসমৰ বুলি আমাৰ কোনো এটা নিৰ্দিষ্ট প্ৰমাণ নাছিলে কিন্তু আজি ভাৰত চৰকাৰে এইখন যে আমাৰ অসমৰ গামোচা হয় আমাৰ গৌৰৱ হয় এটো প্ৰমাণ কৰি দিলে আৰু মানে আপোনাৰ এই জিআই টেগটো মানে কেনেকুৱা হিচাপৰ হয় যে বাহিৰৰ পৰাও কিছুমান আমি গামোচা লাভ কৰিছিলো কিন্তু আমাৰ অসমৰ শিপিনীয়া বোৱা গামোচা আমি লাভ কৰিব পৰা নাছিলো আৰু এতিয়া যদি এনেকুৱা কিবা হয় তেতিয়া হলে মানে আপোনাৰ বাহিৰৰ কিবা পানিশমেন্ট পাব নহলে আপোনাৰ ধৰি লওক পানিশমেন্ট পাব নহলে আপোনাৰ জৰিমনা কিবা এটা ভৰিব লাগিব এতিয়া আমাৰ সকলোৰে সঁচাকে আজি গৰ্বিতৰ দিন হয় কাৰণ আমাৰ এই গামোচাখনে আজি জিআই টেগ লাভ কৰিলে সঁচাকে বহুত গৰ্বিতৰ দিন হয় আজি।